আৰম্ভ কৰিব লৈছোঁ বিজ্ঞানৰ ৩ নম্বৰ পাঠ সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক। আজি আমি পঢ়িম আঁহ, প্ৰাকৃতিক আঁহ আৰু সাংশ্লেষিক আঁহৰ বিষয়ে। বজাৰত দেখিবলৈ পোৱা ৰং বিৰঙৰ পোছাকবোৰ কাপোৰেৰে বনোৱা হয়। কাপোৰ বনোৱা আঁহবোৰ আমি প্ৰকৃতিৰ পৰা পাওঁ। প্ৰথমতে আমি প্ৰকৃতিৰ পৰা পোৱা আঁহবোৰ চাওঁ আহাচোন। এয়া কপাহৰ আঁহ আৰু নাৰিকলৰ আঁহ। কপাহৰ পৰা কপাহৰ আঁহ পোৱা যায়। আহা এতিয়া চাওঁ আমি মুগাৰ সূতা কেনেকৈ পাওঁ। এয়া মুগা পলু লেটা বনাইছে। এই লেটাত থকা আঁহৰ পৰাই মুগা সূতা উলিওৱা হয়। এইটো এটা লেটা, পখিলা ওলাইছে। এই লেটাবোৰে পিছত পানীত উতলাই ইয়াৰ পৰা সূতা উলিওৱা হয়। এইবোৰ হ'ল মুগা সূতা। এই মুগা সূতাৰ দাম বজাৰত যথেষ্ট বেছি। এই সূতাৰ পৰাই বিভিন্ন ধৰণৰ সাজ পোছাক বনোৱা হয়। এৰী, মুগা, পাট, ঊণ আদি প্ৰাকৃতিক আঁহ। এইবোৰ প্ৰকৃতিৰ পৰা পোৱা যায়। এইবোৰৰ পৰিমাণ প্ৰকৃতিত সীমিত আৰু এইবোৰৰ দাম বেছি হোৱাৰ বাবে ইহঁতে আমাৰ চাহিদা পূৰণ কৰিব নোৱাৰে। সেইকাৰণে আমি মানুহবোৰে কিছুমান আঁহ কৃত্ৰিমভাৱে প্ৰস্তুত কৰি উলিয়াইছোঁ। তাকে কোৱা হয় সাংশ্লেষিক আঁহ। প্ৰকৃতিৰ পৰা পোৱাবোৰ হ'ল প্ৰাকৃতিক আঁহ আৰু মানুহে সৃষ্টি কৰাবোৰ হ'ল সাংশ্লেষিক আঁহ। ওপৰৰ ছবিকেইখন হ'ল সাংশ্লেষিক আঁহৰ। এটা কৃত্ৰিম বা সাংশ্লেষিক আঁহ হৈছে একেলগে লগ লগোৱা সৰু সৰু গোটৰ শৃংখল, ঠিক এই মণিডালৰ দৰে। প্ৰতিটো সৰু একক আচলতে একোটা ৰাসায়নিক পদাৰ্থ। এনেধৰণৰ বহুতো সৰু সৰু গোট লগ লাগি প্ৰস্তুত কৰা ডাঙৰ গোটক পলিমাৰ বা বহুযোগী বোলা হয়। সাংশ্লেষিক আঁহৰ ভিতৰত এবিধ হ'ল ৰেয়ন। ই এবিধ কৃত্ৰিম পাট। পাট আঁহৰ পৰা পোৱা কাপোৰবোৰ অত্যন্ত দামী হোৱাৰ বাবে বিজ্ঞানীসকলে এই কৃত্ৰিম পাটবিধ আৱিষ্কাৰ কৰি উলিয়ায়। ই এবিধ সস্তীয়া পাট। ৰেয়নৰ লগত কপাহ মিহলাই বিচনা চাদৰ বনোৱা হয় আৰু ঊণ মিশ্ৰিত কৰি ৰং বিৰঙৰ কাৰ্পেট বনোৱা হয়। ৰেয়নক প্ৰাকৃতিক উৎস কাঠৰ মণ্ডৰ পৰা পোৱা গৈছিল যদিও ই এবিধ মানৱসৃষ্ট আঁহ। আন এবিধ হ'ল নাইলন। নাইলন প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ কিয়নো ইয়াক কোনো ধৰণৰ উদ্ভিদ বা প্ৰাণীৰ পৰা পোৱা প্ৰাকৃতিক কেঁচামাল ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা হৈছিল। নাইলনৰ আঁহবোৰ মজবুত, নমনীয় আৰু পাতল। এই আঁহবোৰ উজ্জ্বল আৰু ধুবলৈ সহজ। সেইকাৰণে সাজ পোছাক তৈয়াৰ কৰাত ই বৰ জনপ্ৰিয় হয়। ইয়াক মোজা, ৰছী, বেগ, প্ৰদা, টুথব্ৰাছ, পেৰাচুট আদি বনাবলৈও ব্যৱহাৰ কৰা হয়। শিলাৰোহণৰ বাবে ব্যৱহাৰ কৰা পেৰাচুট বনাবলৈ এই নাইলন ব্যৱহাৰ কৰা হয় কিয়নো এই নাইলনৰ সূতাবোৰ যথেষ্ট শক্তিশালী। আন দুবিধ সাংশ্লেষিক আঁহ হ'ল পলিয়েষ্টাৰ আৰু এক্ৰাইলিক। পলিয়েষ্টাৰ এবিধ জনপ্ৰিয় সাংশ্লেষিক আঁহ। ইয়াক বিভিন্ন সাজ পোছাক বনোৱাত ব্যৱহাৰ কৰে। পলিকট, পলিউল, টেৰিকট নামেৰে এই পলিয়েষ্টাৰ কাপোৰবোৰ ব্যৱহাৰ কৰা হয়। পলিকট মানে হ'ল পলি আৰু কটন মিশ্ৰিত কাপোৰ। তেনেকৈ পলিউল মানে হ'ল উল আৰু পলিয়েষ্টাৰ মিশ্ৰিত কাপোৰ। আন এবিধ হ'ল এক্ৰাইলিক। এইবোৰ কৃত্ৰিমভাৱে বনোৱা ঊণৰ কাপোৰ। বিভিন্ন চুৱেটাৰ, কম্বল আদি বনোৱাত ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক উৎসৰ পৰা পোৱা ঊণবোৰ দামী, সেয়েহে এক্ৰাইলিকেৰে এইবোৰ বনোৱা হয় আৰু এক্ৰাইলিকেৰে বনোৱা সাজবোৰ আপেক্ষিকভাৱে সস্তা। আজিলৈ ইমানেই। পুনৰ লগ পাম। ধন্যবাদ।